ইংৰাজী নৱবৰ্ষ আহি আছে। ইংৰাজী নৱবৰ্ষলৈ আৰু মাত্ৰ 11টা দিন বাকী আছে। আমি অসমৰ তথা ভাৰতৰ সকলোৱে ইংৰাজী নৱবৰ্ষ পালন কৰোঁ বা ইংৰাজী কেলেণ্ডাৰখন মতে আমি সকলো কামবিলাক কৰি আহিছোঁ। সেয়েহে ইংৰাজী নৱবৰ্ষক আমি সকলোৰে আনন্দৰে উল্লাসেৰে উদযাপন কৰোঁ আৰু ইংৰাজী নৱবৰ্ষৰ 1 জানুৱাৰীৰ দিনা সকলো মন্দিৰ যায়, সকলোৱে নতুনভাৱে দিনটো উদযাপন কৰিবলৈ হাবিয়াস কৰে। ইংৰাজী নৱবৰ্ষ 2025 আৰু মাত্ৰ 11টা দিনৰ পিছতেই ইংৰাজী নৱবৰ্ষৰ আৰম্ভ হ'ব। 1 জানুৱাৰীৰ দিনা বহু সংখ্যক লোকে মন্দিৰলৈ যোৱা দেখা যায়। মন্দিৰত ভিৰ বহুত বাঢ়ি যায় 1 জানুৱাৰীৰ দিনা। 1 জানুৱাৰীৰ দিনা সকলোৱে মনস্কামনা কৰে যাতে গোটেই বছৰটোলৈ সকলোৰে দিনবোৰ আনন্দৰ হওক, মধুৰ হওক, শান্তিৰ হওক, সুখৰ হওক, এনেদৰে সকলোৱে মনোবাঞ্ছা কৰে। সেয়েহে সকলো মঠ মন্দিৰত গৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, ধূপ ধূনা জ্বলায়, লাইন পাতি পাতি শাৰী শাৰী হৈ মন্দিৰত থিয় দি থাকে ঘণ্টাকে ঘণ্টা, কাৰো আমনি নালাগে, অৱকাশ নহয়। সকলোৱে দুখ ভাগৰ পাহৰি আনন্দৰে 1 জানুৱাৰী দিনটো অতিবাহিত কৰে বা কৰি আহিছে। আৰু মাত্ৰ 11টা দিনৰ পিছতেই 2025 চনৰ আৰম্ভ হ'ব। 1 জানুৱাৰী আৰম্ভ হ'ব আৰু মাত্ৰ 11টা দিনৰ পিছতেই আজি ডিচেম্বৰৰ 20 তাৰিখ আৰু মাত্ৰ 11টা দিনৰ পিছতেই 1 জানুৱাৰীৰ আৰম্ভ হ'ব। বহুতো কল্পনা কৰিছে হয়তো 1 জানুৱাৰীৰ পৰা বা নতুন বছৰৰ পৰা নতুন কিবা এটা প্ৰজেক্ট হাতত ল'ব, কাম হাতত ল'ব আৰু নতুন পৰিকল্পনা কৰিব। সকলোৰে কিছুমান ভৱিষ্যত সপোন থাকে, সেই সপোনবোৰ নতুন বছৰত পূৰাম বুলিও ভাবি থাকে। সকলোৱে মনত এটা নতুন সাহস উদ্যম লৈ আগবাঢ়ি যায় আৰু আশাতেই মানুহ জীয়াই থাকে। সেয়েহে হয়তো নতুন বছৰৰ বাবে সকলোৱে অপেক্ষা কৰিছে যে নতুন বছৰত মই এইটো কৰিম, মই সেইটো কৰিম, এইটো আশা বুকুতে বান্ধি লৈ আছে হয়তো। আৰু বহুতে হয়তো নতুন বছৰত এখন কাৰ ল'ম বুলি সপোন দেখিছে আৰু হয়তো বহুতে নতুন বছৰত এটা ঘৰ সাজিম বুলি ভাবি আছে। এনেদৰে সকলো মানুহেই নতুনৰ প্ৰতি আগ্ৰহী হৈ পৰে। নতুন বছৰ মধুৰ হওক সকলোৰে।